অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম মই এটা প্ৰেংক কৰিম প্ৰেংক মানে পিংকুৰাজ ইউটিউবাৰে হয় হিও ইউটিউব চেনেল এটা আছে তাৰ অসম পিংকু অসম বুলি আছিলে চ' চাব পাৰে চ' লগাওঁ আৰু বেলেগ মাত উলিয়াবলৈ চেষ্টা কৰিম এটা নতুন প্ৰেংক আৰু চ' সেইটো আৰু ভাল লাগিলে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক যদি নতুন মোৰ চেনেলত আৰু ব'লক প্ৰেংকটো ষ্টাৰ্ট কৰোঁ আৰু প্ৰথমৰ পৰা শেষলৈকে চাব প্ৰেংকটো এনজয় কৰিব চ' ষ্টাৰ্ট কৰোঁ ফোন লগাইছো কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে হেল্ল' পিংকুদা হয়নে হয় বা কোন বা মই মনোজে কৈছিলোঁ কিবা ক'ৰ হয় বা মই ধেমাজি মানে হেৰিও হয় মই ধেমাজিত আজিয়ে আহিছোঁ ধেমাজিত মোৰ বাঘ হয় কিবা মই গেমৰ কাৰণে টপ আপ এটা কৰিম পাছত ফোন কৰিবাচোন নাই এতিয়াই লাগিছিলে হ'লে নহয় মানে কিবা ফোনটো লাগি থাকিলে ডিষ্টাৰ্ব হৈ যায় মানে মই তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছোঁ আৰু তুমি এনেকুৱা ব্যৱহাৰ কৰিছা চেনেলটো মানে কি তোমাৰ ইউটিউব চেনেলটো মোৰ বহুত ডাঙৰ ফেন হয় আগতে টিকটকটো চাওঁ হ'লে বেন হোৱালে বহুত ডাঙৰ বিগ ফেন হয় আচ্ছা ঘৰটো ক'ত তোমাৰ মোৰ ঘৰটো ধেমাজি মোৰ মানে ভাইটি এজন আছে ভাইটি এজন আছে মানে কিবা তোমাৰ লগত পিছত কথা পাতিম বেয়া নোপোৱা যদি অলপ পাছত ফোন কৰিবাচোন সেনেকে কৈ দিলা নেকি মানে বহুত ইমান দিন যি হয় মানে এতিয়া পইচাটো কাটি দিব বেংকত পতকে আৰু এতিয়া ফোনটো লাগি আছে ডিষ্টাৰ্ব হ'ব মানে আৰু বেলেগ এজনৰ লগত এতিয়া কনফাৰেন্সতে আছে মানে কিমান দেৰিত ফোন কৰিম বাৰু তুমি আৰু এঘণ্টা আধা ঘণ্টামান পাছত ফোন কৰিলে পাই যাবা বহুত দেৰি দেৰি গ'ল বাৰু নাই আৰু আধা ঘণ্টা পাছত ফোন কৰিবা নাই তুমিয়ে কৰিবা হ'ব দিয়া মই কৰিম নকৰিলে বেয়া পাম আৰু কৰিবা এইটো নম্বৰ ফোন কৰিলে পামনে এইটো নম্বৰ ফোন কৰিলে পাবা মোক মই নধৰিলেও মোৰ ভাইটিয়ে ধৰিব হ'ব ফোন কৰিবা তেতিয়াহ'লে মই ফোন কৰিম বাৰু পিংকুৰাজে মানে ফোনটো ৰিচিভ কৰিলে সি বোলে কিবা গেমৰ টপ আপ কৰি আছে চ' কাম এটা কৰিছোঁ বুলি ক'লে চ' পিছত ফোন কৰিম বুলি কৈছে সেই এপিছ'ডটো মই পিছতহে কাটিম ঠিক আছে এতিয়ালৈ বাই বাই আৰু যেতিয়া ফোন কৰিব তেতিয়া মই ভিডিঅ'টো ৰেকৰ্ড কৰিম হেল্ল' কিবা ফোনটো কাটি দিলে যে মানে মই বেলেগ এজনৰ লগত আছিলোঁ অথনি আপোনালৈ লগাইছিলোঁ মোলে লগাইছিলে আগলতি কলপাত হালাই কি গুদা হয়নে এতিয়া ফোনটো কোনে ৰিচিভ কৰিছে এতিয়া মোৰ ভাইটিয়ে ভাইটিয়ে লৈছিলে মোবাইলটো আচ্ছা ঘৰটো ক'ত বুলি ক'লা মোৰ ঘৰ তোমাৰ যোৰহাট মানে ভিডিঅ'বোৰ চাই ভালেই লাগে মোৰ ভাগৰ ভিডিঅ' আৰু যে তোমালোকৰ গ্ৰুপ এটা আছে জোনবাই নেকি আমাৰ ষ্টৰি গ্ৰুপ সেইটো ভিডিঅ'বোৰ ভালে লাগে বাৰু লাভ ষ্টৰিবোৰ আচ্ছা এতিয়া সেই লাভ ষ্টৰিৰ কাৰণে আহিলো আজি শ্বুটিং আছিলে কি ভিডিঅ' আহিব বাৰু নেক্সট মাহিমা বুলি ভিডিঅ' এটা আহি আছে মাহিমা 1 তাৰিখ মানে ৰিলিজ হ'ব চাগে এইটো বৰ বেলেগ ভিডিঅ' হ'ব নেকি দাদা বেলেগ ভিডিঅ' নহয় আগৰ ভিডিঅ'খিনিৰ নিচিনাই হ'ব মানে অলপ টাইটেলটো বেলেগ ন অলপ আগৰ ভিডিঅ'বোৰতকৈ অলপ বেলেগ হ'ব লাগে এইটো ভিডিঅ' মানে মই আগতে টিকটক কৰোঁলে হা মানে এতিয়া টিকটকটো বেন হ'ল বহুত বেয়া লাগিছে আৰু তোমাৰ ভিডিঅ' চাওঁ হ'লে ফ'ল' কৰি থাকিলে চব ভিডিঅ'তে লাইক কৰিম
ঘৰটো ক'ত বাৰু? মোৰ ঘৰ ধেমাজি। অঁ তাৰপা খবৰ ভাল? খবৰ খাতি ভাল ন? খবৰ খাতি ভালেই। মানে ধেমাজি কোন পাত? ধেমাজি গাই নদী চিনি পোৱা চাগে ন? নাই গাই নদী চিনি নাপাওঁ, গায়ক চিনি পাওঁ আছামিজ। নহয় আমাৰ গাঁওখনৰ নাম গাই নদী কৈছো। গায়কৰ কথা কোৱা নাছিলো মানে। ধেমাজিৰ গাই নদী হয়নে? ধেমাজি গাই নদী অলপ অলপ চিনি পাওঁ দাদা। যোৰহাট আহিছে নাই? যোৰহাট নাই যোৱা নাই বাৰু। তোমালোকৰ পাপাই ডক্টৰ কৰে নেকি বাৰু? তোমালোকৰ পাপাই ডক্টৰ কৰে নেকি বাৰু? তুমি কেনেকে গম পালা? নহয় মানে মই হস্পিটেললৈ গৈছিলোঁ এদিন। আচ্ছা। মানে অকণমান হেভিকে মানে ট্ৰিটমেণ্ট এটা আছিলে। হয় নি? হয়। মানুহ এজনৰ আছে। কিডনীটো বেয়া আছিলে। কিডনীটো বনাবলৈ গৈছিলোঁ। হয় নি? হয়। আচ্ছা। মানে ফিফা খেলিম বুলি আহিছিলো ন লগতে। আইডিটো দিয়া হ'লে ভাল আছিলে। আইডিটো লাগে? মই দি দিম বাৰু আইডিটো। মই বেলেগ এটা নাম্বাৰ দিম বাৰু, এইটোত মোৰ হোৱাটছআপ নাই। হোৱাটছআপ নাই নেকি? মানে অথনি মোৰ ভাইটিয়ে ফোনটো ধৰিছিলে দেই, বেয়া নাপাব হা। বেয়া নাই পোৱা বাৰু। মই তাক গালি দিছোঁ, ইমান ডাঙৰ মানুহটোৱে বোলো ফোন কৰিছে, তই কেলে এনেকুৱা কৰিছ? গালি আৰু কেলে দিব লাগে? নাই কৈছোঁ আৰু ফোনটো মোৰ ভাগৰ মোবাইলটো মানে সি পাবজি খেলি থাকে হা। 200 লগাই দিছোঁ, কান্দি কান্দি বহি আছে তাত। আছে চাগে ওচৰতে। ওচৰতে আছে চাগে ভাইটি। নাই নাই, এই মানে গৰমত কাৰেণ্টটো নাই, গছৰ তলত বহি আছে কান্দি কান্দি মাৰ ওচৰত। মানে কি তোমাৰ লেভেলটো অলপ বেছি নেকি বাৰু? মই কথা এটা সুধিছোঁ। মানে তোমাৰ লেভেলটো অলপ বাঢ়িছে নেকি বাৰু আগতকে? নাইতো। মাতটোত বহা বহা লাগিছে। আগতে টিকটক বনাওঁতে ইমান ধুনীয়াকৈ হাঁহি থকা লাগিছে দেখোন। তুমিহে জানিবা এতিয়া কি লেভেল দেখিছা ন? মানে মই ধেমাজি কাইলৈ যাম। ধেমাজি কাইলৈ আহিবা? সোমাই আহিব পাৰিম নেকি বাৰু? কাইলৈ ধেমাজি আহিব নোৱাৰিবা চাগে, কাইলৈতো চানডে। চানডে হ'লে আকৌ কিয় যাব নোৱাৰিম? বন্ধ আছে। নাই মোক যাবলৈ দিব। আহিবলৈ দিব? খোজকাঢ়িহে যাম। ইমান দূৰৰ পৰা খোজকাঢ়ি আহিবা? খোজকাঢ়ি যাম, দুদিনমান ল'ব আৰু। আহিবা নহ'লে। এই লোকেশ্যনটো দি দিবা। লোকেশ্যন দিব লাগিব নি? আৰু মানে মোৰ গাৰ্লফ্ৰেণ্ডে তোমাৰ ভিডিঅ' চাই বহুত ভাল পায়। আৰু মানে মোৰ গাৰ্লফ্ৰেণ্ডে তোমাৰ ভিডিঅ' চাই বহুত ভাল পায়। তোমাৰ গাৰ্লফ্ৰেণ্ডে ভাল পায়? তোমাৰ ভিডিঅ' চাই মোকে বেকআপ দি দিলে বে। কি কৈছা তুমি? চিৰিয়াছ কৈ আছোঁ, ফটোৱা নাই কোৱা। মোকে বেকআপ দি দিছে, মই সেইকাৰণে ফোন কৰিছোঁ। মই এতিয়া তোমাৰ লগত জেং কৰিব পাৰোঁ, ঠিক নাই। নামটো কিনো তাই? পৰি। মোৰ ভিডিঅ' এতিয়াতো টিকটক নাই, টিকটকত দেখিবলৈ আৰু ভিডিঅ' ক'ত চালেনো? নাই টিকটকত চাই হ'লে এতিয়া টিকটক বেন হোৱাৰ পৰা মোলৈও ফোন নকৰা হ'ল, তোমাকো দেখা নাই বোলে। তুমি ইমান ধুনীয়া কেলে বাৰু, মোকে এৰি দিছে আৰু। তুমি ভাল নকৰিলা কিন্তু। কাৰো লগত কথা পতা নাই ন। মোক কেলে বেকআপ দিলে? এনেকে ল'ৰা ছোৱালী ফোন মাৰে চিনাকি। নহয় মোক কেলে বেকআপ দিলে তেতিয়াহ'লে? মই নাজানিম চাগে। মই খবৰ বেলেগ ল'ৰাটো কৈ দিছোঁ। দিছোঁৱে কিন্তু মই ল'ৰাটোক, মই খেল কৰি দিম আকৌ। Abhijit Saikia. এতিয়া কি এৰিবা নে কি মোৰ গাৰ্লফ্ৰেণ্ডক? নহয় মই তোমাৰ গাৰ্লফ্ৰেণ্ডক চিনিয়ে নাপাওঁ, আকৌ তুমি কি কথা ক'লা এইবোৰ? মই একো মানে বুজি পোৱা নাই ন। পিংকু ৰাজ বুলি এটাক ভাল পাওঁ বুলি কৈছে তাই।
পিংকুৰাজ আছে, পিংকুৰাজ অকল এজনে নাই ন আমাৰ নাই ধেমাজিও ধেমাজি। মানে ভালে ভালে এৰি দিয়া আৰু। মই কথা নাই পতা তেনেকে কোনো ছোৱালীৰ লগত। আৰে কিয় কথা নাই পতোৱা তুমি? তেনেকে ফোন মাৰে পাতো হলেও এনেকে এইবোৰ কথাটো পতা নাই ন। ৰাতিয়ে দিনে মেছেজ কৰি থাকা যে মই কালি চাইছো আকৌ। কি হাঁহি মই মেছেজ কৰিছো। হাঁহি কথা কৈ নাথাকিবা, অকল চিৰিয়াছকে কোৱা। মানে মোক ব্ৰেকআপ দি দিলে বে। মইতো হাঁহি হাঁহি কথা কৈ থকা নাই, ভাবিছো তাকে মই কেতিয়া মেছেজ দিম। ইমান চিৰিয়াছ মেলত তুমি হাঁহিছা। ব্ৰেকআপ দিয়া। মানে মইতো কাৰো লগত কথা পতা নাই ন তেনেকে, এতিয়া মই কাৰ কথা বা ক'লা? এই তাই ককাক আছে, তাই ককাকৰ লগত পাতি লোৱা। ককাইক আছে? তুমি ফোনটো লগাই দিয়া নহ'লে। হেল্ল' পিংকুৰাজ হয়নে? হয়। মই দিগন্ত হয়, পৰি ককাইক। তোমাৰ মাতষাৰ চিনাকি লাগিছে, তুমি ৰিমন নি বাৰু? ৰিমন নহয়, মই দিগন্ত হয়। মই পৰি ককাইক হয়। তুমি কিয় পৰিক ভাল পোৱা? মানে মই ইয়াকহে দিম বুলি ভাবিছিলো ছোৱালীজনী। মই কাকো এনেকে একো নাই, মই ভাল পোৱা কথা। নাই এনেকে বেয়া লাগে আৰু। মই দি থৈছিলো হ'লে, তুমি এনেকে কাইলৈ গ'লা মানে বন্ধক বুলি নহয়। ইয়াক মই কৈ থৈছিলো হ'লে দিম বুলি, এতিয়া মোৰ দিগদাৰ হৈ গৈছে নহয়। এতিয়া মাৰিবলৈ ওলাইছে মোক। মানে কি আপোনাৰ ভণ্টিক ভালদৰে সুধি ল'বচোন। নাই পিংকুৱাজ বুলি কৈছে, মই সেইবোৰ গম নাপাওঁ। মুঠতে নাম্বাৰ পাইছো পিংকুৱাজ আৰু ধেমাজিৰ বুলি কৈছে। আৰু এইটো নম্বৰটো মোৰ নাই, এনেকে টিকটকৰ ফ্ৰেণ্ডে হওক বা বেলেগত নাই। নম্বৰটো পালে ক'ত? এতিয়া তুমি তোমাৰ কথা দেই, এইটো গম নাপাওঁ মই। কাইলৈ বিয়া এতিয়া। কাইলৈ বিয়া আৰু আজি কি মানে এইবোৰ মানে? কাইলৈ আঙুঠি পিন্ধোৱা, বিয়া নহয়। আচ্ছা, নহয় মোৰ নম্বৰটো পালে কেনেকে? এইটোতো মোৰ নম্বৰ। মানে কি এতিয়া তোমাক কি কৰিম এতিয়া মই? মই একদম কনফিউজ লাগি গৈছে, মানে কি কৈ আছে একো বুজি নাপাওঁ। তোমাৰ ঘৰটো ক'তনো সঁচাকে কোৱাচোন? মোৰ ঘৰ যোৰহাট হয়। যোৰহাট তামোলপুৰ। নাই মই যোৰহাটলৈ গৈ নাই পোৱা, এনেকে আৰু জেগাবোৰ চিনি নাপাম চাগে। টিকটক চাই তোমাক ভাল পাইছে। আজি কেইমাহ হ'ল বাৰু এনেই? কেইমাহ হ'ল জানিছো, সেই তেতিয়াৰ পৰা তাই তোমাকে ভাল পায়। তোমাৰ তেজ দিম নেকি মই? তুমি যি কৰা কৰিবা, মই একো গম নাপাওঁ। মানে এনেকে ভাল নালাগে আৰু, ককাইকটো হয় মই ককাইকটো হয় বোলো, এনেকে বেয়া লাগে আৰু। নাই তুমি এৰি দিয়া ভালে ভালে। আপুনি এটা কাম কৰকচোন, আপোনাৰ ভণ্টিলৈ ফোন কৰকচোন। ভণ্টিৰ ওচৰত মোবাইলটো নাই, মই লৈ আহিছো। হেৰি জোঁৱাইৰ লগত পাতি লোৱা। দিগদাৰ দেই মোৰ, কেইবাটাও। হেল্ল' দাদা। হেল্ল'। দাদাৰ লগত পাতিলে নে পৰি? এতিয়া আপুনি ভালে ভালে এৰি দিয়ক। একদম আৰু দে, কি কথা কৈ আছে মই সঁচাকে একো। নে পুলিচ কৰক আপুনি যি কৰে, কিন্তু মই কোনো ছোৱালী চিনি নাপাওঁ ন তাক। চেলেঞ্জ নেকি? নহয়, তুমি 5 মাহ মান টিকটক চলি থকা আগৰ পৰা তুমি ভাল পাইছা। তোমাৰ গোটেই মেছেজ তাই ভাগৰ। তুমি মানুহ মাৰিবা নেকি? এনেই মিছা কথা কৈছা যে। তুমি হেৰি মেছেজ এটা দিয়া মোক, স্ক্ৰীনশ্বট এটা দিয়া মেছেজৰ। স্ক্ৰীনশ্বট এটা দিয়া মেছেজৰ। কি স্ক্ৰীনশ্বট? দাদা মই এইবোৰ চিনি নাপাওঁ, এইবোৰ মোবাইলৰ খেল ইমান নাজানো। স্ক্ৰীনটচ মানে স্ক্ৰীনটচ মোবাইলহে। মোবাইলটো কেনেকে মাৰিম আকৌ মই ধেমাজিলে? অকৰা নেকি আপুনি? মানে স্ক্ৰীনশ্বট নাথাকে নহয়, স্ক্ৰীন টাচহে থাকে মোবাইল। আপুনি কি কথা কৈছে?
এই সেইবোৰ বাদ দিছোঁ ভালে ভালে এতিয়া মোৰ মানুহজনী মানে কিবা ভালেই পোৱা নাই আৰু মানে হ'বলগীয়া মানে গাৰ্লফ্ৰেণ্ড হৈ আছে এতিয়া এতিয়া আৰু ভালেই পোৱা নাই মই তোমাক একো নামাৰো একো নকৰোঁ কিন্তু এৰি দিয়া কি কৰো এতিয়া মই আৰু ওচৰত কোনোবা আছে নেকি নাই ওচৰত নাই অলপ আঁতৰত আছে তুমিও ভাল পোৱা তেতিয়া দুইটাই ভাগ কৰি পেলাওঁ কি যে কৈছা তুমি দেই হাঁহিছা কি ক'বলৈ ইমান চিৰিয়াছ মেটাৰত হাঁহি উঠিছে তোমাৰ মানুহ ভাবিব পাৰে নে মই জানো তুমিয়ে ভাল পাইছা সেইকাৰণে হাঁহি আছা আকৌ তুমি কথা কৈ আছা মই একো বুজি নাই পোৱা এবাৰ ক'লা ইউটিউবৰ ভিডিঅ' কথা এবাৰ কথা ছোৱালী কথা আকৌ কথা টিকটকৰ কথা নাই মানে বেয়া লাগে মোৰ গাৰ্লফ্ৰেণ্ডে এতিয়া মোক ব্ৰেকআপ দিছে তুমি কান্দিছা কেলে বেয়া লাগিব ন ব্ৰেকআপ দিছে হয় এই এটা কাম কৰা তুমি মোক গধূলি সময়ত ফোন কৰিবা তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ওচৰলৈ যোৱা তাইক ভালদৰে সোধা হে ব্ৰ হেল্ল' কিয় ফোনটো কাটি দিলা ফোনটো কাটি নাই দিয়া কাট খাই গ'ল মানে কি তুমি ভদ্ৰতা নাজানা নেকি নাই এই মানে গৰমখনত অলপ কথা তুমি পাতিবলৈ তুমি এই দিয়া দেই এই দিয়া মোৰ গাৰ্লফ্ৰেণ্ডক এই মানে নেৰা সেইটো কোৱা তোমাৰ মই গাৰ্লফ্ৰেণ্ডক চিনিয়ে নাপাওঁ তুমি এই দিয়া কথা কৈছা কোৱা কি কৈ আছা মই একো বুজি নাই পোৱা ঐ পিংকুৰাজ হেল্ল' মই চিনি পাইছা নাই মোক নাই চিনি পোৱা নাই অভিজিত অভিজিত প্ৰেংক কৰি আছো প্ৰেংক চলি আছিলে মানুহ মাৰিবা নেকি এই গম পাইছিলা নে হে গম পাইছিলা নে মই বুলি নাই নহয় মই তোমাৰ কথা ইয়াত মনতে পোৱা নাই মানে কি মানে এতিয়া মনটো ভাল লাগি আছে বে তুমি কি কথা কৈ আছা এইবোৰ কেনেকুৱা কৈছো আল্টিমেট নে সেই ঠিক আছে তুমি মই একো বুজিয়ে নাই পোৱা মানে কি হৈ আছে মানে কেনেকুৱা কৈছো এক্টিং মজা দিছা এক্টিং কিবা এটা কৈ দিয়া ৰেকৰ্ড হৈ আছে কি কম আৰু কৈ দিয়া চেনেলৰ বিষয়ে তোমাৰ চেনেলটো চবেই চাইচোন ভাল লাগিলে চবে লাইক কৰিব এনেও কি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মই মানে কি বেছি ভয় খাই গৈছো ন তুমি যিবোৰ কথা কৈছা ন ওচৰতে মামা আছে ন সেইকাৰণে মানে ভিডিঅ'টো ইউজ কৰিব পাৰিম নে মই পাৰিবা মানে ওচৰতে মামা আছে তোমাক মই চাগে প্ৰথম ভিডিঅ' শ্বট কৰিব আহিলো বুলি এইবোৰ কথা ন এনেই মানে শুনিলে বেয়া লাগে ন মই সেইকাৰণে ভয় লাগি গৈছিলে মানে মই তোমাক ফোন কৰি আছো ৰ'বা মই ভিডিঅ'টো এণ্ড কৰি লওঁ ঠিক আছে হ'ব দিয়া তো ফ্ৰেণ্ডছ ধৰিব নাপৰা হ'লে মই কৈ দিলোঁ লাষ্টত মানে চিৰিয়াছ হৈ গৈছিলে মানে অকণো ধৰিব পৰা নাই হ'লে গাৰ্লফ্ৰেণ্ডৰ কথা ক'লোঁ আৰু তো এইটোৱে আছিলে সৰু সুৰা প্ৰেংক আৰু যদি ভিডিঅ' ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু যদি মোৰ চেনেল নতুন হৈছে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা প্লেকত দবাই দিয়ক তো Il m'a dit t'es où, je te rejoins en tel. Moi je m'en bats les reins, j'ai besoin d'un vrai job. Il a vu mes copines, je crois qu'il a flashé. Je suis pas tout plan bête, à ma télé fessée. Je réponds à tes appels, tu crois que je vais la fesser. Moi je m'en bats les reins, j'ai besoin d'un vrai job.